শব্দটো আকাশে বতাহে বিয়পি পৰিছে। আপোনাক সুধিছো, আপুনি খিলঞ্জীয়া নে? কাক কচু কটা দিয়াৰ ভাবুকি দিয়া হৈছে? এইখন অসমৰ পৰিৱেশ আৰু পৰিস্থিতি এতিয়া এনেকুৱা হৈছে যে খিলঞ্জীয়া শব্দৰে অসমৰ আকাশ বতাহ কঁপাই তোলা হৈছে আৰু এটা চাম মানুহক কচু কটা দিয়াৰ ভাবুকি প্ৰকাশ্য দিয়া হৈছে। তাৰ পিছতো প্ৰশাসন নীৰৱ, চৰকাৰ নীৰৱ। ধৰ্ষণ, উজনি, নামনি, মাছ, শাক পাচলি, মিয়া, মুছলমান, খিলঞ্জীয়া, অখিলঞ্জীয়া, হিন্দু, মুছলমান এনেবোৰ শব্দৰে অসমৰ আকাশ বতাহ এতিয়া কম্পমান। এনেবোৰ কথা বতৰাৰে অসমত এক বিতৰ্কিত পৰিৱেশ সূচনা কৰি ৰাজনৈতিক মুনাফা লাভৰ বাবে চেষ্টা কৰি থকা সকলে এতিয়া ৰং চাইছে কেৱল। সিদিনা এনে এক বিতৰ্কিত পৰিৱেশৰ মাজতেই কোনোবা এজনে নিজৰ জনগোষ্ঠীটোৰ বাবে এটা গান লিখি আৰু সেই গান তেওঁ গোৱাৰ বাবে কিছু বিতৰ্কিত সংলাপ আছে, তাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল, তেওঁক জেললৈ প্ৰেৰণ কৰা হ'ল। কাৰণটো হ'ল তেওঁ কাৰোবাক ভাবুকি হেনো দি কৈছে যে মিয়া জাগিলে নাম পাহৰি যাবা। আন বহু অভিযোগ তেওঁৰ বিৰুদ্ধে আনি তেওঁক জেললৈ প্ৰেৰণ কৰা হ'ল। এতিয়া অসমত আন এটা প্ৰান্তত কোনোবাই গীত ৰচনা কৰি কাৰোবাক কচু কটা দিয়াৰ ভাবুকি প্ৰদান কৰিছে। এই ক্ষেত্ৰত কিন্তু এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই। সচেতন অসমীয়া হিচাপে অসমৰ শান্তি পৰিৱেশ বিঘ্নিত নোহোৱাকৈ অসমত এটা সুস্থ পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত সেইসকলক কেতিয়া গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিব তাৰ বাবে আমি দৃষ্টি নিক্ষেপ কৰিম। আজি চৰকাৰ নিমাত হৈ আছে, আজি প্ৰশাসন নিমাত হৈ আছে। আজি খিলঞ্জীয়া স্বাৰ্থ ৰক্ষাৰ বাবে খিলঞ্জীয়া শব্দটোৰ বহুল প্ৰচাৰ কৰি খিলঞ্জীয়াৰ স্বাভিমান ৰক্ষা কৰিব লাগে, খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা হ'ব লাগে, খিলঞ্জীয়াত্ব ৰক্ষা হ'ব লাগে বুলি কৈ এটা চাম মানুহক কচু কটা দিয়াৰ ভাবুকি গ্ৰহণযোগ্য নে? গীত গোৱাৰ নামত অতপালি ইমানেই বাঢ়ি গৈছে যে কোনোবা মানুহক, কোনোবা জনগোষ্ঠীক কচু কটা দিয়াৰ ভাবুকি এইখন অসমত মুকলিভাৱে দি থকা হৈছে। তাৰ পিছত কিন্তু প্ৰশাসন আৰু চৰকাৰে সেই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও জুৰিছে। আনে কৰিলে লীলা আৰু মই কৰিলে ধৰি বান্ধি কিলা, এনে এক পৰিৱেশ সূচনা কৰা হৈছে অসমত। এটা চাম মানুহে কিবা ক'লেই তেওঁলোকৰ সেয়া অপৰাধ, তেওঁলোকে মুখখন খুলিলেই সেয়া অপৰাধ চৰকাৰৰ দৃষ্টিত, চৰকাৰৰ দৃষ্টিত সেয়া ৰাষ্ট্ৰদ্ৰোহ। কিন্তু একে সময়তেই অসমীয়াত্ব জাগ্ৰত কৰিবৰ বাবে জাতি মাটি ভেটি ৰক্ষা কৰাৰ স্বাৰ্থত কাৰোবাক কচু কটা দিয়াৰ ভাবুকি দিয়া কথাটো কিন্তু গ্ৰহণযোগ্য এতিয়া অসমত। আইনৰ দৃষ্টি সমান, যদি চৰকাৰে সকলোকে সমদৃষ্টিৰে চাই এইখন অসম সুন্দৰ অসম কৰিব বিচাৰে, তেন্তে আমি বিচাৰো যে যিসকলে কাৰোবাক কচু কটা দিয়াৰ ভাবুকি প্ৰদান কৰি অসম ৰক্তাক্ত কৰাৰ এক ইংগিত দিব বিচাৰিছে, সেইসকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি তেওঁলোককো বিহাইণ্ড দ্য বাৰ কৰিব লাগে। আৰু যদি সেয়া নহয় তেন্তে আমি বুজিম যে এই গোটেই ঘটনাবোৰ, এই গোটেই যিটো পৰিৱেশ হৈ আছে অসমত, যি পৰিৱেশ অবাঞ্ছিত এক পৰিৱেশ, যি পৰিৱেশে অসমখনক কোনোদিনেই উন্নতিৰ পথত নিব নোৱাৰে, তেনে পৰিৱেশৰ বাবে একমাত্ৰ জগৰীয়া হ'ব চৰকাৰ। আজি খিলঞ্জীয়া কৈ চিঞৰ বাখৰ হুলস্থুল কৰি থকা হৈছে। মই সুধিব বিচাৰিছো, খিলঞ্জীয়া কোন? অসম চুক্তিক আধাৰ হিচাপে লোৱা হয় বহু ক্ষেত্ৰত। 855 গৰাকী শ্বহীদৰ বিনিময়ত স্বাক্ষৰিত সেই অসম চুক্তিৰ কোনটো দফাত খিলঞ্জীয়া শব্দটো উল্লেখ আছে? আজি বিধানসভাৰ কমিটি গঠন কৰিও খিলঞ্জীয়া শব্দটো বা খিলঞ্জীয়া কোন, খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব পৰা নগ'ল। তাৰ পিছতো খিলঞ্জীয়া শব্দটোৰে অসমৰ আকাশ বতাহ কঁপাই তুলিব বিচৰা হৈছে। মই যদি সুধো মই খিলঞ্জীয়া নহয় নেকি, তাৰ উত্তৰত মই খিলঞ্জীয়া নহয় বুলি কোনোবাই যদি মোক কয়, তেন্তে তাৰ বাবে খিলঞ্জীয়া সংজ্ঞা নিৰূপণ কৰা সেই সংজ্ঞাটো দি তাক প্ৰমাণ কৰিব লাগিব। যধে মধে কেৱল কোনোবা এটা জাতি কি কোনোবা এটা জনগোষ্ঠীৰ মানুহক খিলঞ্জীয়া নহয়,
তেওঁলোক অখিলঞ্জীয়া মানুহ, তেওঁলোকক বিতৰণ কৰিব লাগে, তেওঁলোকক খেদি পঠিয়াব লাগে, তেওঁলোকক কচু কটা দিব লাগে, এনেধৰণৰ বাক্যবান নিক্ষেপ কৰি যিসকলে প্ৰলাপ বকিবলৈ লৈছে সেইসকলে কি অসমখনত আকৌ নেলিসদৃশ পৰিৱেশ কৰিব বিচাৰিছে নেকি? অসম আন্দোলনৰ সময়ত হকে বিহকে আন্দোলনৰ নামত আবাল বৃদ্ধ বনিতাক হত্যা কৰি যি এক পৰিৱেশ ৰচনা কৰা হৈছিল, সেই পৰিৱেশ অসমে দুনাই নিবিচাৰে, সেই পৰিৱেশৰ পুনৰাবৃত্তি কোনেও নিবিচাৰে। আজি নেলি হত্যাৰ বিচাৰ হ'লনে? মইতো বিচাৰো যে অসমৰ প্ৰতিটো কোণৰ পৰা নেলিৰ সেই জঘন্য হত্যাকাণ্ডৰ যিটো ন্যায়, সেই ন্যায়ৰ বাবে কিন্তু দাবী উত্থাপন হ'ব লাগে। আজি অসম আন্দোলনৰ গইনালৈ নেলিত যি গণহত্যা কৰা হ'ল, সেই গণহত্যাক লিগেলাইজ কৰিবলৈ যত্ন কৰা হ'ল। সেই গণহত্যাৰ কোনো বিচাৰেই নহ'ল। কিয়? আৰু আজি আকৌ এই অসমখন জ্বলাব বিচৰা হৈছে। আজি আকৌ কোনোবাই খিলঞ্জীয়াৰ নামত, অসমীয়াৰ নামত, অসমীয়া জাতিৰ নামত, জাতি মাটি ভেটি ৰক্ষাৰ নামত কাৰোবাক কচু কটা দিয়াৰ ভাবুকি দিব পৰা হ'ল। কিয়? আমি প্ৰশ্ন কৰিছো, কিয়? চৰকাৰ এই ক্ষেত্ৰত কিয় নিমাত? এটা সুস্থিৰ পৰিৱেশ সকলোৱে বিচাৰে, এটা সুস্থ